এক প্ৰতিবেদন বয়ফ্ৰেণ্ড ভাড়াত বিচাৰে নেকি দেশত মুকলি হল বয়ফ্ৰেণ্ড ভাড়াৰ এপ নিসংগতাত ভুগিছে নেকি বিয়া বা অন্যান্য পাৰ্টিত অকলশৰীয়া হৈ পৰি অস্বস্তিত পৰিছে নেকি চিন্তা নাই চীন জাপানৰ দৰে এই দেশতো এটা মুকলি হৈছে বয়ফ্ৰেণ্ড ভাড়াৰ বাবে বিশেষ এপ এই এপৰ নাম rentabf.in এই এপ ইচ্ছা কৰিলে আপুনি ডাউনলোড কৰি ল'ব পাৰে নাইবা মেইল আইডি দি লগ অন কৰি ল'ব পাৰে ৱেবছাইটত 15 মিনিটৰ বাবে বয়ফ্ৰেণ্ডৰ ভাড়া 500 টকা সেলিব্ৰিটি বয়ফ্ৰেণ্ডৰ ভাড়া 3000 মডেলৰ হলে 2000 সাধাৰণ বয়ফ্ৰেণ্ডৰ ভাড়া 300 পৰা 400 টকা এয়া হৈছে বয়ফ্ৰেণ্ডৰ শ্ৰেণী বিভাজন যাৰ যি ৰুচি সেইমতে পাব পাৰিব পছন্দৰ বয়ফ্ৰেণ্ড ইতিমধ্যে মুম্বাই আৰু পুনেত লঞ্চ কৰা হৈছে এই বিশেষ এপ এই এপটো তৈয়াৰ কৰিছে কৌশল প্ৰকাশ নামৰ এজন যুৱকে বান্ধৱীবিহীন হৈ এসময়ত নিজেও হতাশাত ভুগিছিল কৌশল প্ৰকাশে সেয়ে এই উদ্ভাৱন বজাৰত পোৱা অন্যান্য এপৰ দৰে নহয় তেওঁৰ এই এপ প্ৰতাৰণাৰ কোনো সুযোগ নাই তেওঁৰ এপত হ'বও পাৰে পিছে বয়ফ্ৰেণ্ড প্ৰত্যাশীসকলেহে ক'ব পাৰিব এই বিষয়ে নিউজ ডেস্ক ৰিপৰ্ট DY365